অসম প্ৰকাশন পৰিষদৰ নিবেদন আৰু আজিৰ সাধুটি হৈছে ৩২ লক্ষণীয়া দৰা কইনা। এজন ৰজাৰ এটি ৩২ লক্ষণীয়া বা সৰ্বগুণসম্পন্ন ল'ৰা হৈছিল। ল'ৰাটি ক্ৰমে ডাঙৰ দীঘল হৈ ডেকা হ'লত ৰজাই ল'ৰালৈ ছোৱালী বিচাৰিবলৈ মন মেলিলে। কিন্তু ৰজাৰ ল'ৰাই ক'লে যে তেওঁৰ নিচিনা ৩২ লক্ষণৰে এজনী ছোৱালী নেপালে বিয়া নকৰে, আৰু সেই ছোৱালী তেওঁ নিজে চাই ল'ব। এই কথা শুনি ৰজাই পুতেকক মাতি নি ক'লে, বোপা, তুমি বিবাহৰ কইনা নিজে চাই ল'বা বুলি শুনি মই বৰ সন্তোষ পাইছোঁ। এই বুঢ়া মানুহজন তোমাৰ লগত দিলোঁ। ঘোঁৰাশালৰ পৰা এটা সুন্দৰ ঘোঁৰা বাছি নি তুমি বিদেশলৈ যাত্ৰা কৰা। ৰজাৰ এই আদেশ পাই কোঁৱৰে ক'লে, দেউতা, আপোনাৰ আদেশ শিৰোধাৰ্য কৰিলোঁ, কিন্তু মই বিদেশত কিমান দিন কত ঠাইত ফুৰিব লাগিব তাৰ কি ঠিক? এইকাৰণে মোৰ লগত এটা ডেকা মানুহ দিয়ক। বুঢ়া মানুহৰ পৰা মোৰ সুবিধা নহয়। ৰজাই এটা ডেকা মানুহক যুৱৰাজৰ লগুৱা কৰি দিলে। কোঁৱৰেও ঘোঁৰাশালৰ পৰা এটা সুন্দৰ তেজী ঘোঁৰা বাছি লৈ আনন্দেৰে বিদেশলৈ যাত্ৰা কৰিলে। কোঁৱৰ এখন সুন্দৰ ৰাজ্যত উপস্থিত হ'লগৈ। সেই ৰাজ্যৰ ৰজাৰ এজনী ৩২ লক্ষণীয়া সুন্দৰী ছোৱালী আছিল। কন্যাই তেওঁৰ সখীসকলৰে সৈতে ওচৰৰ এখন সৰু নদীত স্নান কৰিবলৈ যাওঁতে কোঁৱৰে দেখা পালে, আৰু তেওঁৰ মনৰ জোখাৰে কন্যা দেখি পৰম আনন্দ লভিলে। কোঁৱৰে যদিও দূৰৰ পৰা ৰাজকন্যাক দেখিছিল, তথাপি ৰাজকন্যা আৰু তেওঁৰ সখীসকলে কোঁৱৰক দেখা নাছিল। তেওঁলোকে হাঁহি মাতি নানান ধেমালি কৰি নদীলৈ গৈছিল। নদীলৈ যোৱা বাটৰ দুয়োশাৰীয়ে মণিৰাজ, জ্যোতি, তগৰ, বকুল, থলপদ্ম, গুটিমালি আৰু শেৱালি প্ৰভৃতি ফুল ৰমক জমক কৰি ফুলি আছিল। সেই সুন্দৰ ফুলনিৰ মাজত ৰাজকন্যা আৰু তেওঁৰ সখীসকলক কোঁৱৰে দেৱকন্যাৰ দৰে দেখি বৰ বিমোহিত হৈছিল। সেই ফুলনিৰ এটা মণিৰাজ ফুলৰ পাতত কোঁৱৰে তেওঁৰ সকলো বৃত্তান্ত লিখি ৰাজকন্যাই দেখাকৈ থৈ আহিল। তাৰ পাছত কোঁৱৰে কি উপায়েৰে কন্যা লাভ কৰিব এই চিন্তাত লাগি গ'ল, আৰু অৱশেষত মালিনীৰ ঘৰত আশ্ৰয় লৈ কাৰ্যসিদ্ধিৰ উপায় চিন্তিবলৈ ধৰিলে। ইফালে ৰাজকন্যাই সখীসকলৰে সৈতে গা ধুই উভতি আহোঁতে কোঁৱৰে লিখি থৈ যোৱা ফুলৰ পাতত তেওঁৰ চকু পৰিল। তাত লিখা সকলোখিনি তেওঁ পঢ়ি চাই কোঁৱৰৰ ৰূপ, গুণ আদি আৰু কোঁৱৰ মালিনীৰ ঘৰত থাকিব বুলি জানিব পাৰিলে। ৰাজকন্যাই সেই ফুলৰ পাত ছিঙি ঘৰলৈ লৈ আহিল। ঘৰত তেওঁ কোঁৱৰৰ নামে এখন পত্ৰ লিখি এটা টেমাত কেইখনমান থুৰিওৱা তামোলেৰে সৈতে ভৰাই মালিনীৰ হাতত কোঁৱৰলৈ দি পঠালে। কোঁৱৰে চিঠি পঢ়ি চালে। তাত লিখা আছিল যে দুদিনৰ পিছত ৰাজকন্যাৰ স্বয়ম্বৰ হ'ব। সেই স্বয়ম্বৰৰ দিনা কোঁৱৰে কন্যা অহা দেখা পালেই সোঁহাত আগবঢ়াই দিব, আৰু কন্যায়ো তেওঁৰ মূৰতে মালা দিব। কোঁৱৰে চিঠিখন পঢ়ি চাই গাৰুৰ তলত থলে। ৰাতি কোঁৱৰৰ টোপনি আহিলত লগুৱাটোৱে চিঠিখন উলিয়াই চাই আকৌ আগৰ দৰে গাৰুৰ তলত সোমাই থলে, আৰু মনে মনে কোঁৱৰক ঠগি ৩২ লক্ষণীয়া কন্যাক পাবলৈ ফন্দি পাতিবলৈ ধৰিলে। ৰাজকন্যাৰ স্বয়ম্বৰৰ দিনা লগুৱাটোৱে এটা বুদ্ধি সাজি মোহিনী ভাং আনি ঘোটা কৰিলে। কোঁৱৰৰ বাটিত সি ভাং সৰহকৈ দি নিজে নাম মাত্ৰ ল'লে। ঘোটা ভাং খাই কোঁৱৰ অচেতন হৈ পৰি থাকিল।
সি কোঁৱৰৰ সাজ পিন্ধি ঘোঁৰাত উঠি স্বয়ম্বৰৰ ঠাই পালেগৈ। কন্যা সমাজলৈ আহিবৰ পৰ হ'লত সি সোঁহাত আগবঢ়াই দিলে আৰু কন্যায়ো কোঁৱৰ বুলি তাৰে মূৰত মালা দিলে। লগুৱাটোৱে তেতিয়াই কন্যাৰ সৈতে কোঁৱৰৰ ঘোঁৰাত উঠি ঘোঁৰা চেকুৰাই গুচি গ'ল। কিছুমান বাট গৈ কন্যাই তাৰ গাৰ দুৰ্গন্ধ পালে আৰু মুখলৈ চাই সি ৰাজকোঁৱৰ নহয় বুলি জানিব পাৰিলে। তাৰ পিছত কন্যাই ভাবি চিন্তি তাক ক'লে, মোৰ বৰ পিয়াহ লাগিছে, যেনে তেনে মতে অলপ পানী আনি দিয়া। সি কন্যাৰ সঁচা সঁচিকৈ পিয়াহ লাগিছে বুলি ভাবি কন্যাক ঘোঁৰাৰ ওপৰতে ৰাখি ওচৰৰ এখন নৈৰ পৰা পানী আনিবলৈ গ'ল। ইফালে কন্যাই মুনিহৰ দৰে সাজ পিন্ধি ঘোঁৰা চেকুৰাই দিলে। সেইদিনা কন্যা গৈ এখন নতুন ৰাজ্যত ওলালগৈ। সেই ৰাজ্যত তেওঁৰ নাম বাহুবল বুলি চিনাকি দিলে। সেই ৰাজ্যত এটা বৰ ভয়ানক ৰাক্ষস আছিল। সেই ৰাক্ষসে ৰাজ্যত বহুত উপদ্ৰৱ কৰি মানুহৰ সুখ শান্তি নাইকিয়া কৰিছিল। ৰাজ্যৰ মানুহবিলাকে বাহুবলক সেই ৰাক্ষস মাৰিব পাৰিবনে নোৱাৰে এই কথা সোধাত তেওঁ অনায়াসে পাৰিব বুলি ক'লে। ৰাইজে এই কথা ৰজাক জনালেগৈ। ৰজাই আনন্দ পাই ৰাক্ষস মাৰিব পাৰিলে বাহুবলক তেওঁৰ নিজৰ কন্যা আৰু অৰ্ধৰাজ্য দিব বুলি প্ৰতিজ্ঞা কৰিলে। বাহুবলে এডাল ডাঙৰ শূল গঢ়াবলৈ ৰজাক ক'লে। ৰজাই দুদিনৰ ভিতৰতে শূলডাল গঢ়ুৱাই দিলে। বাহুবলে মৰণলৈ ভয় এৰি সেই শূল লৈ ভৰ দুপৰৰ সময়ত ৰাক্ষস মাৰিবলৈ গ'ল। কাৰণ ৰাক্ষসে ৰাতি মানুহ গৰু আদি খাই দুপৰীয়া ধোবাং জুৰি এজোপা বৰ গছৰ তলত শুই থাকে। বাহুবলে দেখিলে যে ৰাক্ষসৰ বৰ টোপনি। হাতত সাৰে ভৰিত সাৰে লাহে লাহে তেওঁ ওচৰ চাপি গৈ ৰাক্ষসৰ মেল খাই থকা মুখত শূলডাল ঠাহি ভৰাই দিলে। ৰাক্ষসে দেদাউৰি মাৰি তৎক্ষণাত মৰি থাকিল। ৰাক্ষসৰ দেদাউৰি শুনি বাহুবলক খালে বুলি সকলোৱে অনুমান কৰিছিল। কিন্তু যেতিয়া ৰাক্ষস মাৰি তেওঁ ওলালহি তেতিয়া সকলোৱে দেখি তেওঁক নানা প্ৰশংসা কৰিবলৈ ধৰিলে। ৰজাই তেওঁৰ প্ৰতিজ্ঞা মতে বাহুবলক কন্যা দান কৰিবলৈ ধৰিলত বাহুবলে কিছুদিনৰ পাছতহে বিয়া কৰাব বুলি ক'লে আৰু ৰজাৰ পদূলিতে এতিয়া এটা ঘৰ সজাই দিয়াবলৈ মাথোন ৰজাক খাটিলে। ৰজাই আনন্দেৰে বাহুবলক পদূলিতে এটা সুন্দৰ ঘৰ সজাই দিয়ালে। বাহুবলে সেই ঘৰতে বহি দিনে ৰাতিয়ে অহা যোৱা কৰা মানুহ চাবলৈ ধৰিলে। ইফালে লগুৱাটোৱে কন্যাক ঘোঁৰাত তুলি লৈ যোৱাৰ পাছত সন্ধ্যা সময়ত ৰাজকোঁৱৰৰ গাত তত আহিল। ভাঙৰ ৰাগিয়ে এৰিলে। দুষ্ট লগুৱাটোৱে তেওঁক ফাঁকি দিলে বুলি জানিব পাৰিলে। পিছদিনা ৰাতিপুৱাই তেওঁ সেই ঠাইৰ পৰা গুচি গ'ল। কইনাৰ বেজাৰত কোঁৱৰ বলিয়াৰ দৰে হ'ল। বলিয়ালি কৰি এমাহ ঘূৰি ফুৰি সেই কইনা থকা ৰাজ্যত ওলালগৈ। কন্যাই কোঁৱৰক চিনি পাই মাতি নি তেওঁৰ বিষয়ে অচিনাকিভাৱে সকলো কথা সুধি ল'লে। তাৰ পিছত তিৰোতাৰ সাজ পিন্ধি তেওঁ যেতিয়া কোঁৱৰৰ ওচৰ চাপিল তেতিয়াহে কোঁৱৰে কন্যাক চিনি পাই অতি আনন্দ পালে। ইপিনে লগুৱাটোৱে পানী আনি কন্যাক নাপাই সিও কোঁৱৰৰ দৰে বলিয়া হ'ল। বলিয়ালি কৰি গৈ থাকোঁতে থাকোঁতে এদিন সি ভটংকৰে কইনা থকা ঠাইতে ওলালগৈ। কইনাই তাক চিনি পাই মতাই সকলো কথা সুধিলে। ছদ্ম কৰি থকা কন্যাক সি চিনি নাপাই ক'লে, মই এইবাৰ তাইক পালে উভতাই ছাল বুখলিয়াই তাত লোণ খাৰ সানিম। তাৰ পাছত কন্যাই নিজৰ সাজ পিন্ধিলত সি কন্যাক চিনিব পাৰি আচৰিত মানিলে। তেতিয়া কন্যাৰ আদেশ মতে ৰজাৰ মানুহে তাক ধৰি তাৰ উভতাই ছাল বুখলিয়াই লোণ খাৰ সানি শাস্তি দিলে। সি যন্ত্ৰণা ভোগ কৰি মৰি থাকিল।
অৱশেষত কন্যাই নিজ ৰূপে সকলোৰে আগত দেখা দিলে। ৰাজ্যৰ ৰজা প্ৰজা সকলোৱে ঘটনাটো দেখি আচৰিত মানিলে। ৩২ লক্ষণীয়া ৰাজকন্যাৰ আদেশ অনুসাৰে সেই দেশৰ ৰজাই ৰাজকন্যাক কোঁৱৰলৈকে বিয়া দিলে আৰু অৰ্ধ ৰাজ্যও এৰি দিলে। এইদৰে দুজনীকৈ সুন্দৰী কন্যা আৰু অৰ্ধৰাজ্য লাভ কৰি ৰাজকোঁৱৰ স্বদেশলৈ উভতি আহিল। ৰজায়ো পুতেকৰ সৌভাগ্য দেখি আনন্দ মনেৰে কাল কটাবলৈ ধৰিলে।